সুপ্ৰভাত। আজিৰ দিনটো ৰাশিফল মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি ইংৰাজীৰ ২৭ ডিচেম্বৰ আৰু অসমীয়াৰ ১০ পুহ বুধবাৰ। আজি কৃষ্ণ প্ৰতিপদ। আজি জাতিকৰ্ম, নামকৰণ আদিৰ দৰে শুভকৰ্ম কৰিব পাৰে। দিনৰ ৭:৩৫ পৰা ৮:১৭ আজি অমৃত যুগ আছে, অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব। দিনৰ ৮:৫১ পৰা ১০:০৯ কোনো শুভকৰ্মত হাত নিদিব, কিয়নো এই সময়ত কালবেলা যুগ আছে। আজি কাৰোবাৰ আদ্য ঋতু হলে ৭ দিনীয়া কান্তা যুগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে কোনো ধৰণৰ দুখ নাপাব। এতিয়া চাওঁ আহক আজিৰ দিনটোৰ ৰাশিফলসমূহ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক হেঁচা থকাৰ স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আৰ্থিকভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰাই আপোনাৰ ব্যস্ত দিনটোৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলক সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি আপোনাৰ ধন লাভৰ যুগ আছে। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। আজিৰ দিনটো অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল আৰু আজি সেইটো স্থগিত হ'ব পাৰে। ব্যস্ত দিনটোৰ পাছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে সেই সময়ৰ সদ্ব্যৱহাৰ কৰাটো শিকক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ'বলৈ সক্ষম হ'ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব, কিন্তু পইচাৰ পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনাসমূহত বাধা আহি পৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে, নহ'লে সম্বন্ধ ভাঙিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়। লগতে জীৱনসংগী যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰে আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱাটো ভাল হ'ব। ঘৰুৱা কাম ভাগুৱাই দিব পৰা ধৰণৰ হ'ব পাৰে। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। তুলা ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰিব। কাম কাজৰ দিশত আপুনি কৰা পৰিশ্ৰমে আজি সফল হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্বই আপোনাৰ বৃদ্ধি পাব, যি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে আৰু সেইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব, যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব পাৰে। নিজৰ প্ৰিয়জনক পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক, যি আপোনাৰ জীৱন ভাল কৰাত অৰিহণা যোগাব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যুগ আছে। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচান হ'ব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ সন্তানৰ ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজ অধিক লিপ্ত হোৱাৰ বাবে আজি নিৰাশ হৈ পৰিব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। মন মগজু বেয়া হোৱাৰ বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীয়ে আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। মীন ৰাশিৰ জাতক জাতিকাসকলে আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। বাকী দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হ'ব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্তি কৰিব আৰু ইয়াৰ বাবে হঠাতে লাভৰ সম্ভাৱনাও আছে।
গতিকে দিনটো ৰাখিব আজিলৈ ইমানেই। কাইলৈ মই পুনৰ লহিম আমাৰ এই শিতান, য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।